নমস্কাৰ এছামিজ কুজিনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি কেকুৰা ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব। কেকুৰাখিনি বনোৱাৰ আগতে আমি কেকুৰাখিনি 10-15 মিনিট সময় সিজাই ল'ব লাগিব। সিজাওঁতে পানীত আমি নিমখ অকণ দি ল'ব লাগিব আৰু 15 মিনিটমান সময় আমি ভালদৰে সিজাই ল'ব লাগিব। যিহেতু কেকুৰাখিনি সিজি গ'ল, গতিকে মই এতিয়া আপোনালোকক কেনেকৈ বাচিব লাগে কেকুৰাটো সেইটো দেখুৱাবলৈ ওলাইছোঁ। বহুতে জানে আৰু বহুতে নাজানে। যিসকলে কেকুৰা বাচিবলৈ জানে তেওঁলোকে নাচালেও হ'ব, আপোনালোকে অলপ সময় স্কিপ কৰি দিব পাৰিব। কিন্তু যিসকলে নাজানে তেওঁলোকে উপকৃত হ'ব বুলি আশা কৰিলোঁ। কেকুৰা বাচাটো হয়তো ইমান টান কাম নহয়, কিন্তু আমাৰ বহুতে কেকুৰা বাচিবলৈ নাজানো। আচলতে ময়ো নাজানিছিলোঁ, কিন্তু শিকিলোঁ আৰু। কেকুৰাখিনি বাছি হৈ গ'ল। এতিয়া মই আঞ্জাখনত কি লাগিব সেইখিনি বস্তু দেখুৱাবলৈ ওলাইছোঁ। এয়া হৈছে আদা নহৰুৰ পেষ্ট, এয়া হৈছে জালুক, এয়া পিঁয়াজ, জলকীয়া আৰু কুটি লোৱা ধনিয়া। তেলত নৰসিংহৰ পাত কেইটামান দিলোঁ। এতিয়া নহৰু আদাখিনি দিলোঁ। এইখিনি ভালদৰে ভাজি লৈছোঁ যাতে ইয়াৰ কোনো কেঁচা গোন্ধ আঞ্জাখনত নাথাকে, সেইবাবে অলপ সময় ভাজি ল'ব লাগিব। এতিয়া আমি পিঁয়াজখিনি আৰু জলকীয়াখিনি দি দিলোঁ। এতিয়া পিঁয়াজখিনিও আমি ভালদৰে ভাজিব লাগিব, অলপ ৰঙচুৱা কৰি ল'ব লাগিব। এতিয়া আমি ইয়াতে আলু দিলোঁ। এটা কথা মনত ৰাখিব যে আমাৰ আলুখিনি কেঁচা হয় আৰু আমি কেকুৰাখিনি সিজাই লৈছোঁ, গতিকে কেকুৰাখিনি আমাৰ বনাওঁতে বেছি টাইম নালাগে। কিন্তু আমি কেকুৰাখিনি আঞ্জাত দিয়াৰ আগতে আলুখিনি সিজাই ল'ব লাগিব। গতিকে আলুখিনি ভালদৰে সিজাই ল'ম। মই এনেদৰে অলপ অলপ পানী দি আলুখিনি সিজাবলৈ চেষ্টা কৰিছোঁ। বেছিকৈ পানী ঢালি মই নিদিওঁ, কাৰণ বেছিকৈ পানী ঢালি দিলে আঞ্জাখন বেছি ভাল নহ'ব বুলি মই ভাবোঁ। গতিকে মই অলপ অলপকৈ পানী দিওঁ আৰু আলুখিনি সিজিছেনে নাই সেইটো মই চেক কৰি থাকিম। আৰু যেতিয়াই সিজি যায় তাৰপিছত মই কেকুৰাখিনি দিম। এনেদৰে মই অলপ অলপকৈ পানী দি দি ভাজি থাকিলোঁ। এতিয়া মই জালুকখিনি দিলোঁ। তাৰপিছত জলকীয়াৰ গুড়ি অলপ দিলোঁ, আপোনালোকে নিদিবও পাৰে, আৰু অলপ গৰম মছলাৰ পাউডাৰ দিলোঁ। এতিয়া মই এইখিনি আকৌ ভালদৰে ভাজি লৈছোঁ। অকণমান পানী দিলোঁ যাতে তলত লাগি নাযায়, সেইবাবে মই পানী দিছোঁ। আকৌ আলুখিনিও সিজিব লাগিব, গতিকে তেনেদৰে মিলাই মেলি মই পানী দি দি আলুখিনি সিজাই লৈছোঁ। মছলাটো যেতিয়া একেবাৰে পাৰফেক্টলি বনোৱা হ'ব, তাৰপিছতহে আমি কেকুৰাখিনি এড কৰিব লাগিব, কাৰণ কেকুৰাখিনি আমাৰ অলৰেডি সিজি আছে। গতিকে মোৰ মছলা ৰেডি হৈ গ'ল আৰু মই কেকুৰাখিনি ইয়াতে ঢালি দিলোঁ। এতিয়া মই নিমখ অকণমান দিম। মই চেক কৰি চালোঁ, নিমখ অলপ কম যেন লাগিল, গতিকে মই অলপ নিমখ দি দিলোঁ। আপোনালোকে সোৱাদ অনুযায়ী নিমখটো দি ল'ব, যাক যেনেকৈ লাগে। এতিয়া মই পানী দিম। পানী দি অলপ ভালদৰে উতলাম, যিহেতু কেকুৰাখিনিত মছলাৰ যিটো ফ্লেভাৰ সেইটো সোমাই যাব লাগিব। গতিকে মই পানী ঢালি দিলোঁ অলপমান
বেছিকৈ দিয়া নাই কাৰণ মোক বেছি জোল নালাগে। মই এনেই অলপ থুপথুপীয়াকৈ বনাম। থুপথুপীয়াও নহয়, ঠিক মানে অলপ অলপ গ্ৰেভি থাকিব, বেছি নাথাকে। এনেদৰে মই এতিয়া ঢাকনি মাৰি দিলোঁ। আঞ্জা ৰেডি হৈছে। এতিয়া মই ইয়াতে কেঁচা ধনিয়া কুটি থৈছিলোঁ সেইখিনি দি দিলোঁ। এতিয়া মোৰ আঞ্জা ৰেডি হৈ গ'ল। এতিয়া মই বাতি এটাত উলিয়ালোঁ। খাবলৈ খুব ধুনীয়া লাগে। আপোনালোকে ট্ৰাই কৰি চাব আৰু ট্ৰাই কৰি মোক জনাব। কেঁকুৰা বিভিন্ন ধৰণে খাব পাৰি। আমি অসমীয়া মানুহে বিশেষকৈ কেঁকুৰাৰ চৰচৰি খাওঁ আৰু পুৰি খাওঁ, কিন্তু এনেদৰে হয়তো বহুতে নাখায়। গতিকে মই এই ৰেচিপিটো আপোনালোকৰ আগলৈ আনিলোঁ। আপোনালোকে ট্ৰাই কৰি চাব আৰু মোক কমেণ্টত জনাব কেনেকুৱা পালে। ধন্যবাদ।